চি নামৰ লোকে নিজৰ প্ৰেমত সফল হ'বলৈ হ'লে ইজনে সিজনক বুজি পাব লাগিব। প্ৰেমত বুজাবুজিটো অত্যন্তই জৰুৰী, কাৰণ সম্বন্ধত কিবা ভুল বুজাবুজি সৃষ্টি হ'লে ইজনে সিজনৰ লগত কথা পাতি বুজাবুজিৰ মাধ্যমেৰে সকলো সমস্যা সমাধান কৰিব পাৰে। আজি এই ভিডিঅ'টোত আপোনালোকক কম চি নামৰ লোকসকলৰ প্ৰেমত কেনেকুৱা। যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। এতিয়া আহক, সময় নষ্ট নকৰি আমি কথা পাতোঁ চি নামৰ লোকসকলৰ প্ৰেমৰ বিষয়ে কিছু কথা। প্ৰেমৰ কথা কওঁ যদি চি নামৰ লোকসকল প্ৰেমত অধিক সংবেদনশীল হয়। তেওঁলোকে যাক ভাল পায় তেওঁক অধিক মৰম কৰে আৰু যথেষ্ট সন্মান কৰে। লগতে চি নামৰ লোকে এইটোও বিচাৰে যে তেওঁৰ প্ৰেমিক বা প্ৰেমিকাই তেওঁকো অধিক মৰম আৰু ভালপোৱাৰে যাতে সামৰি ৰাখে। চি নামৰ লোকসকলে প্ৰেমৰ সম্পৰ্কটো অধিক শক্তিশালীভাৱে অটুট ৰাখিবলৈ সদায় সক্ষম হয়। নিজৰ প্ৰেমক লাভ কৰাৰ ক্ষেত্ৰত এওঁলোক যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ ভয় নকৰে। চি নামৰ লোকসকলে নিজৰ পৰিয়াল তথা প্ৰেমিক প্ৰেমিকাক অধিক গুৰুত্ব দিয়াৰ লগতে তেওঁলোকে প্ৰতিটো দায়িত্ব সুন্দৰকৈ পালন কৰে। চি নামৰ লোকসকলৰ এটা অসাধাৰণ পাৰ্চনেলিটি থাকে আৰু এওঁলোক অধিক আত্মবিশ্বাসীও হয়, কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত এওঁলোকে অলপ সংকোচ কৰা দেখা যায়। সংকোচ কৰিলেও চি নামৰ লোকসকলে শেষত সঁচা ভালপোৱা পাবলৈ সক্ষম হয়। কিছুমানৰ ক্ষেত্ৰত আকৌ চি নামৰ লোকসকলৰ প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি থাকোঁতেই বহুত দেৰি হৈ যায়, যাৰ বাবে কেতিয়াবা তেওঁলোকৰ প্ৰেম নিজৰ হাতৰ পৰা বেলেগৰ হাতলৈও গুচি যোৱা দেখা যায়। চি নামৰ লোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায় আৰু সেইকাৰণে এওঁলোকৰ অধিকাংশই কেতিয়াবা বিশ্বাসঘাতকতাৰ সন্মুখীন হ'লেও এওঁলোকে শেষত কিন্তু সঁচা ভালপোৱা পাবলৈ সক্ষম হয়। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কিবা কুৱেশ্যন থাকিলে তলত কমেণ্ট কৰিব আৰু যিসকলে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।